নিৰ্মাণ কাৰ্য সম্পূৰ্ণ কৰাৰ কথা কয় মোদী চৰকাৰে অসমৰ হিয়াৰ গামোচাখন বিশ্ব দৰবাৰত জিলিকাবলৈ সক্ষম হল বুলিও তেখেতে আজিৰ বক্তব্যত প্ৰদান কৰে বিনামূলীয়াকৈ শিক্ষা প্ৰদান কৰাৰ কথা লগতে এইবাৰৰ পৰা গাঁও নগৰ অঞ্চলৰ প্ৰত্যেকগৰাকী বিধৱা মহিলাক এইবাৰৰ পৰা বিধৱা পেঞ্চন বিশেষভাৱে সক্ষম প্ৰত্যেক ব্যক্তিকে মাহে 1000কৈ টকা সাহায্য দিম বুলি প্ৰতিশ্ৰুতি দিয়ে এইবাৰ যে আকৌ মোদী চৰকাৰ হ'ব সেই কথা নিশ্চিত কৰি তেখেতে সংবাদ মাধ্যমৰ আগত কয় টিয়কৰ পৰা অংকুৰজ্যোতি টাই অসম ভিউ খুমটাইৰ বেটিয়নী চাহ বাগিচাত নিৰ্বাচনৰ বতাহৰ পৰা আঁতৰত থাকি 7 দিনীয়া কাৰ্যসূচীৰে ৰাজহুৱা নামঘৰত অনুষ্ঠিত কৰিছে অবিৰত ভাগৱত পাঠ কাৰ্যসূচী সমগ্ৰ অসম নিৰ্বাচনৰ ঢৌত ডুব গৈ থকাৰ সময়তে কোনো নিৰ্বাচনী বতাহ বলা নাই খুমটাইৰ বেটিয়নী চাহ বাগিচাত নিৰ্বাচনৰ বতাহৰ পৰা আঁতৰত থাকি বেটিয়নী চাহ বাগিচাৰ ৰাজহুৱা নামঘৰত অনুষ্ঠিত কৰিছে 7 দিনীয়া কাৰ্যসূচীৰে অবিৰত ভাগৱত পাঠ কাৰ্যসূচী এই ভাগৱত পাঠ অনুষ্ঠানে বেটিয়নী বাগিচা অঞ্চলটো দ্বিতীয় বৈকুণ্ঠপুৰীলৈ ৰূপান্তৰিত কৰিছে এই অবাধিত ভাগৱত পাঠে ইতিমধ্যে চৌদিশে বিৰাজ কৰিছে এক উদুলি মুদুলি পৰিৱেশৰ বেটিয়নী চাহ বাগিচাৰ চাহ জনগোষ্ঠীৰ লোকসকলে আয়োজন কৰা অবিৰত ভাগৱত পাঠ অনুষ্ঠানলৈ একাধিক ভকত বৈষ্ণৱৰ খুদ বৈছে চৌদিশে কেৱল হৰিনামৰ ধ্বনি ভাগৱত পঢ়াৰ পৰা দেউৰী কৰালৈকে সকলো কাম চাহ জনগোষ্ঠীৰ লোকসকলে কৰি সকলোৰে বাবে স্থাপন কৰিব খুজিছে এক আদৰ্শ সমাজৰ পৰা অসূয়া অপ্ৰীতিৰ দূৰ কৰাৰ লগতে বিশ্ব শান্তি আৰু ভাতৃত্ববোধ অটুট ৰখাৰ লক্ষ্যৰে 7 দিনীয়া এই ধৰ্মীয় মহোৎসৱ অনুষ্ঠিত কৰা হৈছে আপোনালোকে দেখিছে আজি বেটিয়নী বাগিচা ৰাজহুৱা নামঘৰত সমগ্ৰ অসমত এতিয়া নিৰ্বাচনী বতাহত উন্মাদ হৈ থকা অৱস্থাত বেটিয়নী বাগিচা ৰাইজে ভক্তিৰ ৰসত সকলোৱে নামঘৰত আহি ভগৱন্তৰ নাম লৈছে আৰু ইয়াত আমি বেটিয়নী ৰাইজে একত্ৰিত হৈ ইয়াতে আমি 7 দিন 7 ৰাতি অবিৰত ভাগৱত পাঠ ইয়াতে আমি পাঠ কৰাৰ আয়োজন কৰিছোঁ আৰু আজি আপোনালোক আহি দেখিছে যে আমাৰ বাগিচা ৰাইজে সৰুৰ পৰা ডাঙৰলৈকে সকলোৱে সাজ পোছাক পৰিধান কৰি আহি ভগৱন্তৰ নাম লৈছে ভগৱন্তৰ নামত তেখেতসকলে একেবাৰে ভুল গৈছে গতিকে আমি আজি ইয়াৰ পৰাই আমি সমগ্ৰ অসমৰ ৰাইজক জনাইছোঁ যে বেটিয়নী বাগিচা আমি শংকৰ গুৰুজনাৰ আশীষ লৈ আমি সকলো কাম কাজ কৰি আহিছোঁ ভাওনা বৰসভা আদি কৰি দিহানাম নেগানাম সকলোতে আমাৰ বাগিচা ৰাইজে ইয়াত অনুষ্ঠিত কৰে গতিকে আমি ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ ইয়াতে সকলো ৰাইজৰ সহযোগত আজি আমাৰ ৰাজহুৱা নামঘৰত অবিৰত ভাগৱত খুমটাইৰ পৰা পাৰ্থপ্ৰতিম গোহাঁইৰ ৰিপৰ্ট অসম ভিউ ডুমডুমাৰ ৰাজহুৱা খেলপথাৰত মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নিৰ্বাচনী প্ৰচাৰ সভাত উপস্থিত হৈ নিৰ্বাচনী প্ৰচাৰ চলায় সভাৰ মঞ্চত স্থান নাপালে দুজনকৈ জ্যেষ্ঠ বিজেপি কৰ্মীয়ে 14 নং লখিমপুৰ লোকসভা সমষ্টিৰ বিজেপি মৃত্যুজোঁটৰ প্ৰাৰ্থী প্ৰদান বৰুৱাৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা শনিবাৰে ডুমডুমাত উপস্থিত হয় ডুমডুমাৰ ৰাজহুৱা খেলপথাৰৰ নিৰ্বাচনী সভাখনত মন্ত্ৰীগৰাকীয়ে কয় যে 2014 আৰু 16 চনতকৈ অধিক ভোটৰ ব্যৱধানত বিজেপিৰ প্ৰাৰ্থীসকল জয়ী হ'ব তৃণমূল পৰ্যায়ত কংগ্ৰেছৰ ভেটি দুৰ্বল কংগ্ৰেছে গুৱাহাটীত সংবাদমেল পাতি চলি থাকে আৰু সময় সুবিধা পালে বৰপেটা ধুবুৰীৰ চৰত বিশেষ সম্প্ৰদায়ৰ মাজত গৈ বিশ্ৰাম লয় অন্যহাতে সভাখনৰ মঞ্চত বিজেপিৰ 25 বছৰ পুৰণি কৰ্মী তথা বিজেপিৰ অসম ৰাজ্যিক সমিতিৰ কাউন্সিল সদস্য লখিমী নেওগৰ লগতে ডুমডুমাৰ জ্যেষ্ঠ বিজেপি কৰ্মী থানেশ্বৰ শইকীয়াই মঞ্চত স্থান নাপালে জ্যেষ্ঠ বিজেপি কৰ্মী দুগৰাকীয়ে সভাৰ আৰম্ভণিতে সভাস্থান ত্যাগ কৰে সাংবাদিকৰ আগত খুভেৰে জ্যেষ্ঠ কৰ্মী দুগৰাকীয়ে বৰ্তমান বিজেপি দলত বিজেপিৰ দপদপনি চলিছে বুলি খুভেৰে উল্লেখ কৰে ষ্টেট কাউন্সিলৰ কিন্তু মই আজি 25 বছৰ বিজেপি সংগঠন কৰা বহুত দায়িত্বত আছিলোঁ বগানন্দৰ মেম্বাৰ ছেক্ৰেটাৰী আছিলোঁ ডুমডুমাৰ সমষ্টিৰ দায়িত্বত আছিলোঁ কিন্তু এতিয়া আজি ক'লে যে ষ্টেজত নতুন যিবিলাক আহিছে কংগ্ৰেছ এজিপিৰ পৰা ইয়াত স্থান আছে বিজেপি কৰ্মকৰ্তাৰ স্থান নাই হৈ তেখেত এজন জ্যেষ্ঠ কৰ্মী
মই জ্যেষ্ঠ কৰ্মী, তেওঁলোকক ষ্টেজৰ পৰা ঘোৰ সৃষ্টি হৈছে। মই ভাবোঁ যে 2016 আৰু 14তকৈ বহু পৰিমাণে ডাঙৰ ডাঙৰ ভিক্টৰী মাৰ্জিন লৈ আমাৰ প্ৰাৰ্থীসকল বিজয়ী হ'ব। কেন্দ্ৰত কংগ্ৰেছ নাই, কংগ্ৰেছে গুৱাহাটীতে 2 এখন প্ৰেছ কনফাৰেন্স কৰি চলি থাকে আৰু যেতিয়া সময় সুবিধা